Hi everyone, welcome to my channel. আজি ৰাসৰ প্ৰথম দিন আৰু এতিয়া ভাগৱত ভ্ৰমণ হ'ব আৰু মা মই ৰেডি হৈ ওলাইছোঁ যাবলৈ। মা পিছফালে আহি আছে। এয়া মই গৈ আছোঁ আৰু মাজে মাজে মানে বাহনিৰ মাজে মাজে এইফালে শ্বৰ্ট কাটিং হয়, এইফালে পৰা গ'লে মানে অলপ জলদি পাম। পথাৰ মাজত পালোহি আমি। হাই কৈ দিয়ক। কেনেকুৱা লাগিছে মা মোক কমেণ্ট কৰি জনাব আপোনালোকে। আহি পাই গ'লো নতুন মানুহ। হাঁহি দিয়াচোন মানে হাঁহি দিয়ে। হাঁহি দিছে। লগতে সমূহকে আমি সেৱা ধৰিবলৈ নামঘৰ আহি পাই গ'লো আমি। সেৱা ধৰিছোঁ কৃষ্ণ। বহুত ধুনীয়া পৰিৱেশ এটা হৈ আছে ইয়াত। মনটো একদম শুদ্ধ শুদ্ধ লাগিছে আহি। ঐ ছোৱালী ধুনীয়া লাগিছে। এতিয়া ওলাবলৈ হৈছে আৰু মানুহবোৰ জমা হৈছে আহি আহি। কৃষ্ণ হেৰি নাহিলে নাহিলে নেকি? নাহিলে ক'ত আনিতা আনিতা অঁ ধুনীয়া লাগিছে দিছা। ধুনীয়া লাগিছে। এইফালে আগফালৰ পৰা বেছি হা এতিয়া এইফালে ওলোৱা আকৌ ওলাবা। এইফালে আগফালৰ পৰা এইফালে ফুটা এইফালৰ পৰা আহিলে মুখখন দেখুৱা আকৌ। ইমান লাজ কৰে নহয়, ইমান লাজ কৰে। কেনেকুৱা লাগিছে আহি তোমালোকক? আমি সকলো ভকত আই মাতৃ যুৱক যুৱতীসকলক আমি বিৰোধী হৈ ভিডিঅ'লৈ আহিবৰ কাৰণে সেৱা দিওঁ। ধুনমানৰ চেলফি মাৰিছা নি? স্কুল ফিল্ড ওচৰত আহি পালোঁ। ইয়াতে আজি ৰাস হ'ব। কণ ল'ৰা ছোৱালীবোৰ চাদৰ মেখেলা পিন্ধিছে, দেখি বহুত ধুনীয়া লাগিছে।
পণ্ডৱপুৰ আহি পাইছোঁ আমি এতিয়া। এনেকৈ গৈ থাকিম আগবাঢ়ি বাঢ়ি। ইয়াত ৰখি দিলোঁ আমি। ভাতৰখিনি গ'ল, ইমান দূৰ বহুত দূৰ খোজকাঢ়িলোঁ আৰু খোজকাঢ়িব নোৱাৰোঁ, এনাৰ্জি নাই। ৰাতিপুৱা ভাত চাত খাই অহা নাই, একো খোৱা নাই, সেইকাৰণে ইয়াত ৰখি আছোঁ। সিহঁতি ঘূৰি আহিলে মানে আকৌ আমি যাম। সেইফালে ছোৱালী সেইফালে আছে, সিহঁতৰ লগত ৰখি আছোঁ। আমাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছোঁ, আহি পালেহি। এই তিনিআলিতে আমি লগ কৰিম। দোকানত ৰখিলোঁ আমি আৰু ইফালৰ পৰা সিহঁতি আহি আছে। আমি এতিয়া তাত লগ খাম। বলক চাই থাকক। ভাগৱত ভ্ৰমণত অকল অসমীয়া মানুহে নহয়, নেপালী মানুহো আহিছে, হাজং মানুহো আহিছে। বহুত ধুনীয়া এটা পৰিৱেশ হৈছে। বহুত মনটো আজি ভাল লাগিছে আহি। গাঁৱত সোমালোঁ আমি। এতিয়া বেছি দূৰ নাই আৰু ভাগৰ লাগিছে বহুত আহি, কিন্তু ভালো লাগিছে। ৰখি ৰখি আহিছোঁ যে বহুত দেৰি হৈছে। ৰাতিপুৱা 8টামান বজাতে ওলোৱা আৰু এতিয়া 2টামান বাজিছে। মানুহবোৰে সেৱা লয় যে, সেৱা লওঁতে অলপমান দেৰি হৈ গৈছে আৰু। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থাকিব আপোনালোকে।
অকণমান ধুই লওঁ। নামঘৰ পালোঁ আমি। পানী নোলায় নেকি? পানী নোলায়। এইফালে মানুহবোৰ চাহ খাই আছে। আমিও বহিবলৈ সোমাই দিওঁ, বহুত ভাগৰ লাগিছে। এইফালে আইতাহঁতৰ লগত বহি আছোঁ। চাই দিলে এইফালে চাওকচোন। তামোল কাটি আছে, আমি বহি আছোঁ একেলগে। এইফালে দোকানবোৰ বহিছে। গেট খাবলৈ আহিছোঁ। স্কুলত ভাত দি আছে। যোনে যোনে ভাগৱত ভ্ৰমণত গৈছিলে তাৰ মানুহখিনিক ভাত খুৱাইছে। এইফালে এইফালে ভাত খাই আছে মানুহবোৰে। আমিও খাম এতিয়া। বহিব লাগিব, ভোক লাগি আছে, ভাগৰ লাগি আছে। সেইফালে সেই পাত লৈ আছে মায়ে। অঁ ইয়াত ভাত খাই আছে। মোবাইল চাৰ্জ শেষ হৈ গ'ল। ফোনটো আৰু অফ হ'ব বেছি দেৰি নাই, নহ'লে ভিডিঅ'টো আৰু কণ্টিনিউ কৰিলোহেঁতেন। আমি ভাত খাবলৈ বহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।